নমস্কাৰ মোৰ নাম ইলিয়াছুদ্দিন আহমেদ মই টাটা ৰিলিজ ইণ্ডিয়া লিমিটেডৰ পৰা আহিছোঁ মই এইটো পথাৰত আহিছোঁ এইটো বহুত ডাঙৰ ফিল্ড হয় কৃষক আমাৰ কৃষক ডাঙৰী আছে তেখেতক সুধি চাওঁ দুটা প্ৰডাক্ট দিছিলোঁ যেটা আপোনাক নাইজিংটো দিছিলোঁ হয় হয় দাদা প্ৰথমে আপোনাৰ নামটো ক'বনে মোৰ নাম মহম্মদ চাহেব আপোনাৰ নাম মহম্মদ চাহেব ঠিক আছে আপোনাৰ ঘৰ জাপুৰ আচ্ছা আপোনাৰ ইয়াত বেমাৰ এটা লাগিছিলে হয় পাতবোৰ ৰঙা পৰি যায় আৰু মানে যেতিয়া মানে পোকা খায় সি লাহে 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 এটা পাত পৰি মানে ধানটো মানে শুকাই খিনাই যায় তেতিয়া আপুনি কি দিছিলে মাৰিছিলে মই মানে ধৰি লওক কোম্পানী মানুহৰ লগত যোগাযোগ কৰিলোঁ তেওঁলোকে দুটা মেডিচিন দিলে আৰু সেই মেডিচিনখিনি মই বালিৰে মিহলাই মানে খেতিত মাৰিলোঁ এসপ্তাহ হ'ল এসপ্তাহত মই যথেষ্টখিনি ৰিজাল্ট পাইছোঁ এইটো জাফু দিছে নাইজিং দিছিলে হয় হয় নাইজিং বালিৰ লগত মিহলাই হয় হয় কিমান দিনৰ মূৰত দিছিলে খেতিটো মোটামুটি ধৰক না খেতিৰ বয়স কিমান আছিলে বয়স মোটামুটি 1 মাহ হৈছিল ন 1 মাহ হোৱা নাই 25 দিন হৈছে আৰু মাৰা কিমান দিন হৈছে মাৰা এসপ্তাহ হৈছে আপুনি ফল কেনেকুৱা পাইছে মই মানে যিখিনি পাইছোঁ 100ৰ ভিতৰত 100তে পোৱা বুলি মই আশা কৰোঁ ঠিক আছে বাৰু এতিয়া আপুনি ওচৰৰ পাজৰৰ যিবিলাক কৃষক আছে তেখেতসকলক কি ক'ব তেখেতসকলক মই ক'ম যে কাৰোবাৰ যদি এনেকুৱা খেতিত বেমাৰ লাগে তেওঁলোকে এই পেকেটকেইটা আনি মাৰিলে মানে যথেষ্ট উপকৃত হয় ধন্যবাদ দাদা